Hi guys, welcome back to my channel. More channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে 26 জানুৱাৰী তথা সৰস্বতী পূজা। গণতন্ত্ৰ দিৱস তথা সৰস্বতী পূজালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আৰু আজি সৰস্বতী পূজা উপলক্ষে আৰু তথা গণতন্ত্ৰ দিৱস উপলক্ষে স্কুলত অকণমান আয়োজন কৰিছে। সেয়ে এতিয়া স্কুলত যাওঁ মানে অলপ চব্জি কাটিবলৈ লাগিব আৰু অলপমান মানে অকণমান কাম চাম কৰিব আছে আৰু সেয়ে এতিয়া এনেকৈ যাওঁ স্কুলত। বাইদেউ ৰখি আছে ৰাস্তাত কলপুলি ৰৈ আমি এতিয়া যাওঁ জল্দি আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া কাটি আছো চব্জি, এয়া চাওক এইবিলাক চব্জি কাটি আছো আমি এতিয়া। এইয়া পোৱালিবিলাকো লাগি গৈছে। এয়া হৈছে বাইদেউ, হেড বাইদেউ আৰু এইয়া চব্জি কটা মানুহ এইফালে আৰু সেইফালে খানা যোগাৰ কৰি আছে। এতিয়া আমি ধুমাধুম চব্জি কাটো আৰু অলপ পিছত ফ্লেগ আজি যিহেতুকে আজি 26 জানুৱাৰী অলপ পিছত পতাকা উত্তোলনো কৰিব লাগিব। সেয়ে পতাকা উত্তোলনৰো যো-জা কৰি আছে আৰু সিফালে পুলিচ ছাৰহঁত আহি আছে সেয়া পতাকা উত্তোলন কৰিবলৈ। गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। আৰু আমি ফ্লেগ মানে পতাকা উত্তোলন কৰি চব্জি কাটি এতিয়া আহিছোঁ চাহ বিলাব লাগিব। এতিয়া চাহ এয়া ৰেডি কৰি আছোঁ। ইফালে টোপোলা ৰেডি কৰি আছোঁ। ল'ৰা ছোৱালীখিনিক গোটেইখিনিকে দিব লাগিব। এতিয়া দি লওঁ আৰু আপোনালোকক এনেকৈ সৰু সুৰাকৈ দেখুৱাই থাকিম আৰু যিমানখিনি পাৰোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ মন্তব্য। আৰু গাইছ আমি এতিয়া কাটি কুটি আহিলোঁ, ৰেডি কৰি থৈ আহিলোঁ। আমি এয়া চাহ কটাৰী লৈ আহিছোঁ আৰু এতিয়াৰ পূৰা একদম সাজি কাচি যাম আৰু সাজি কাচিটো যাবই লাগিব। সৰস্বতী পূজা হয়নে নহয়? আপোনালোকে একেবাৰে স্কুলত সাজি কাচি লগ পাম। বিলাই কৰি হৈ গ'ল আৰু এইফালে আমি সেৱা কৰি আহিলোঁ জল্দি কাৰণ পূজা শেষেই হ'ল সেইকাৰণে। আৰু এতিয়া আমাৰ লগৰবিলাকক অলপ দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক। এয়া হৈছে লগৰবোৰ আৰু লগতে বাইদেউ আছে দেই। বাইদেৱে ফটো উঠাম বুলি ভাবিছিলে। সেয়ে প'জ দি আছে আৰু এইয়া আমাৰ ধুনু।
সকলোখিনি হৈ গ'ল চাফ চিকুণতা সকলোখিনি কৰি ধৰি লৈ আমি আহিলোঁ এতিয়া ঘৰলৈ মানে পূজাও শেষ আৰু একেবাৰে চাফ চিকুণ কৰিহে আহিছোঁ এতিয়া যাওঁ ঘৰত আৰু গাইজ আমি আহি থাকোঁতে দেখা পালোঁ ইয়াতো পাতিছে পূজা আমাৰ স্কুলৰ ওচৰৰ শুকুলা সংঘ তাতো আৰু আপোনালোকে ভিডিঅ'টো কেতিয়া পাই নাজানো কিন্তু মৰম দিব বুলি আশা কৰিলোঁ আৰু আজিলৈ আহোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।